দীঘলী পুখুৰীৰ পাৰত স্পাইৰেল পটেটোৰ দোকান দি ভাইৰেল হোৱা মানস আৰু মনীষাৰ কথা আমাৰ সকলোৰে মনত আছে। 2023 চনত তেওঁলোকে কি কি পালে বা 2024 চনত তেওঁলোকৰ কি কি সপোন আছে, কি কি তেওঁলোকে কাম কৰিব, সেইসমূহ এই ভিডিঅ'টোত সবিস্তাৰে তেওঁলোকে ক'লে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। এই বছৰটোতো বহুত ভালকৈ গ'ল, বহুত কিবা কিবি পালোঁ, ৰাইজৰ বহুত মৰম, বহুত সঁহাৰি পালোঁ। অহা বছৰ বহুত ডাঙৰ ডাঙৰ প্লেনিং কৰি থৈছোঁ। ৰাইজে যাতে সেইখিনিতো আমাক মানে ছাপোৰ্ট কৰে, মৰম কৰে, মানে এনেকৈ এতিয়া যেনেকৈ আগুৱাই লৈ গৈছে তেনেকৈ আগুৱাই লৈ যায়, যাতে বহুত কিবা কিবি ছাৰপ্ৰাইজ আছে চবৰে কাৰণে নতুন বছৰত। সলনিটো বহুতখিনিয়ে হ'ল। আগতে যেনেকুৱা আছিলোঁ তেনেকুৱা বৰ্তমান নাই, আমি মানুহে যেনেকৈ গম পাইছেই। মানে সলনি বহুতখিনিয়ে হৈছে আৰু মানে ৰাইজৰ বহুত ছাপোৰ্ট পাইছোঁ। ৰাইজে মানে নজনা মানুহে কিছুমানে এতিয়া আমাক চিনি পায়, মানে বহুত ভাল লাগে, সকলোৰে মৰম, সকলোৰে আশীৰ্বাদ পায়। সিমানেই আৰু বহুত চেঞ্জ হৈছে লাইফটো। দেখে আৰু লাহে লাহে বনাওঁ আৰু তেনেকৈ সময় উলিয়াই মেলি মাজে মাজে। এতিয়াতো আমাৰ ঘৰৰ 3জন আছোঁ আৰু এমপ্লয় 2জন আছে। খানা তেনেকৈ আমাৰ সময় বাৰু নাই মিলাব পৰা, ৰাতি ঘৰতে যিমানখিনি পাৰোঁ সিমানখিনি ভাবি থৈছোঁ আৰু। মনটো যায় বাৰু, কিন্তু এতিয়া অলপ ব্যস্ত হৈ গৈছোঁ। মানে দোকান নুখুলিলেও নহয়, দোকানটো আহিবই লাগিব আমি, দোকান নুখুলিলে নহয়। সেইকাৰণে মানে ৰাইজে যিমানখিনি মৰম কৰে, ইমান দূৰৰ পৰা বিচাৰি আহে আমাক, তো আমি এদিন বন্ধ ৰাখিলে আমাৰো বেয়া লাগে। বহুত মানুহ মানে দূৰৰ পৰা আহে, তো দূৰৰ পৰা আহি মেলি আমাক নাপালে বহুত বেয়া লাগে। সকলোৱে মানে কমেণ্ট কৰি মেলি কয়, আহিছিলোঁ নাপালোঁ তোমালোকক, এনেকুৱা ধৰণৰ। সেইটো কাৰণে বেয়া লাগে। সেইকাৰণে পূৰা ব্যস্ত হৈ পৰিছোঁ আৰু সেইকাৰণে ইমান তেনেকুৱা প্লেনিং নাই বাৰু, ঘৰতে অলপ চলপ আৰু। হয়, সকলো অসমবাসী ৰাইজলৈ, সকলো অসমবাসী নহয় একচুৱেলি, সকলোলৈকে আৰু নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু এনেকৈ যাতে যেনেকৈ 2023টো যেনেকৈ আমাক ইমান আশীৰ্বাদ দি, ইমান মৰম দি মেলি আগুৱাই লৈ গৈছিলে, সেই তেনেকৈ নতুন বছৰটোতো যাতে আমাক তেনেকৈ আশীৰ্বাদ দি মেলি আৰু আগুৱাই নিয়ে, তাকে আৰু। হয়, নতুন পৰিকল্পনা হয়, আমাৰ নতুন প্লেনিং এটা হৈ আছে। ধৰি লওক আমাৰ 2024 জানুৱাৰী লাষ্ট মানে আমাৰ নতুন এখন অপেনিং হ'ব। আমাৰ ষ্টল এখন অলপ ডাঙৰ আৰু অলপ মানে নতুন কিবা এটা মানে মেছেজ দিব ট্ৰাই কৰিছোঁ আৰু সেইখনৰ পৰা। হয়, স্পাইৰেল পটেটোতো আমাৰ সেইটোতো থাকিবই, কিন্তু তাৰ উপৰিও আমি বহুত নতুন কেইটামান ডিছ আমি আনিম বুলি ভাবি আছোঁ, যিটো মানে গুৱাহাটীত তেনেকৈ দেখা নাই। মানে আমি ৰেষ্টুৰেণ্টতে হওক বা ফুড ষ্টলতে হওক বা এনেকৈ দেখা নাই, তো তেনেকুৱা ধৰি লওক নতুন কেইটামান আনিম বুলি ভাবি আছোঁ ডিছ। ৰাইজে যদি এনেকৈ আশীৰ্বাদ দি যায় তেনেহ'লে নিশ্চয় চেষ্টা কৰিম। গাড়ী তেনেকৈতো নাই বাৰু ড্ৰিম। নাই, ড্ৰিম বুলি নহয় আৰু সকলো মানুহৰে দিয়কচোন সপোন, এটাৰ ওপৰত এটা সপোন থাকে। তো আজি এখন লৈছোঁ, হয়তো তাতকৈ ডাঙৰ সপোন সকলোৰে থাকে দিয়কচোন। আৰু সেইমতে কাম কৰি গৈ আছোঁ আৰু যাতে সেই সপোনটো পূৰাব পাৰোঁ, সেইমতে কষ্টখিনি কৰি গৈ আছোঁ। চাওঁ, দেখা পাব আৰু পাছত। স্পাইৰেল পটেটো আজি ফাৰ্ষ্ট টাইম আহিছোঁ মানে বহুত দিনৰ পৰা দেখি আছোঁ। মই কলকাতাতো দেখিছিলোঁ, ইয়াতো দেখিছোঁ। বহুত মানে ভাল লাগে যে আমাৰ অসমীয়া এটা ইউথে ইমান ধুনীয়া এটা মানে সেইটো কৰিছে। মানে ধৰি লওক এনেকুৱা টাইপ এটা মানে কি বুলি ক'ম, এইটো ধুনীয়া এটা ছাৰ্ভিচ দিছে বুলি ক'ব লাগিব। আৰু প্লাছ মই আগলৈ তেখেতলোকক উইচ কৰোঁ যাতে তেখেতে ডাঙৰ আৰু আগলৈ যাওক, ৰাইজক এনেকৈ সদায় ছাপোৰ্ট পাই থাকিব, সেইটো আমি বিচাৰিছোঁ। আৰু প্লাছ টেষ্টটোতো ক'বই নালাগে, টেষ্টটো বহুত ধুনীয়া টেষ্ট। অনেষ্ট ৰিভিউ দিছোঁ। মই এজন ফুডি হয়, বাট মই সঁচা কথা কৈছোঁ, বহুত ধুনীয়া টেষ্ট। মনীষা এণ্ড মানস বহুত ধুনীয়া। থেংক ইউ।